ৰাধা শ্ৰীকৃষ্ণৰ প্ৰাণপ্ৰিয়া। কাইলৈ ৰাধা অষ্টমী আৰু ৰাধা অষ্টমীৰ দিনটোত কৰক এইকেইটা কাম, সংসাৰলৈ সুখ অহাৰ লগতে লাভ কৰিব ধন। ভাদ মাহৰ শুক্লপক্ষৰ অষ্টমী তিথিত পালন কৰা হয় ৰাধা অষ্টমী। ৰাধাৰ জন্ম হৈছিল উত্তৰ প্ৰদেশৰ বৰছানা গাঁৱত। শ্ৰীকৃষ্ণৰ প্ৰাণপ্ৰিয়া বুলি ৰাধাক কোৱা হয়। ৰাধাক মা লক্ষ্মীৰ অৱতাৰ বুলিও মনা হয়। যদি বিবাহৰ পথত কিবা বাধা আহিছে তেন্তে ৰাধা অষ্টমীত কেইটামান উপায় মানি চলক। বিবাহৰ ক্ষেত্ৰত সকলো সমস্যা সমাধান হ'ব। যদি বিয়াত বাধা আছে তেন্তে ৰাধা অষ্টমীত ৰাধাৰাণীক গোলাপ ফুল নিবেদন কৰক। ৰাধা অষ্টমীত ৰাধাকৃষ্ণৰ যুগল মূৰ্তিৰ আৰাধনা কৰক। ইয়াৰ ফলত জীৱনৰ সকলো অশান্তিৰ পৰা মুক্তি লাভ কৰিব। বিয়াৰ সম্পৰ্ক যদি বাৰে বাৰে ভাগি যায় তেন্তে ৰাধা অষ্টমীত কলা তিল দান কৰক। ইয়াৰ ফলত আপোনাৰ বিবাহৰ পথত সকলো বাধা দূৰ হ'ব। ৰাধাৰাণীৰ জন্মদিনত বিবাহিত মহিলাসকলে অইন মহিলাক সাজ সজ্জাৰ উপকৰণ দান কৰক। কোনো কুমাৰী ছোৱালীকো এই উপহাৰ দান কৰিব পাৰে। ব্ৰহ্মপুৱাতেই শ্ৰী বিষ্ণু আৰু লক্ষ্মীৰ মূৰ্তিক তাম পাত্ৰৰে পানী ঢালক। এইসমূহ কৰিলে আপুনি শ্ৰী ৰাধাৰাণীৰ আশীৰ্বাদ লাভ কৰিব।